এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আপোনালোকে চাব পাৰে মোৰ পিছফালে আছে গেটটো। তো ভিতৰত সোমাম এতিয়া। ভিতৰত সোমাই আপোনালোকক দেখাই আছোঁ। তো টিকটটো কাটি লওঁ আগতে। টিকটটো কাটি লৈ আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ। চাব পাৰে এইটো জীৱন্ত প্ৰতিমূৰ্তি। আপোনালোকে আহিলে দেখিব এইটো। তো ফ্ৰেণ্ডছ, মই আছোঁ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত। তো আপোনালোকে চাব পাৰে মোৰ পিছফালে আছে এইটোৱে গেট। মই ভিতৰত সোমাইছোঁ এতিয়া। তো ইয়াতে কাৰ পাৰ্কিং হয়, ইয়াতে কাৰ পাৰ্কিং কৰা আৰু এইপিনে বাইক পাৰ্কিং কৰা। তো গাড়ী চাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ। এতিয়া গৈ আছোঁ ভিতৰত সোমাই আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত গৈ পিনে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো নমস্কাৰ, মোৰ নাম দিগন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰিয়ানা ট্ৰেভেল ব্লগছ। তো বলক ফ্ৰেণ্ডছ, ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ ভিতৰত। তো চাইডৰ পিনে আপোনালোকে চাব পাৰে, সেইটো চাইডে এইটো বাচ্চাৰ কাৰণে মানে এইবিলাক খেলনা ইয়াতে আছে, চাব পাৰে। এইটো চাইডে গৈ আছোঁ এতিয়া আৰু গৈ আপোনালোকক দেখাই আছোঁ ভিতৰত। তো ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে আমি যিটো ৰোডেৰে গৈ আছোঁ, ইয়াৰ চাইডৰ পিনে এখন ধুনীয়া পাৰ্ক আছে এইটো চাইডে। তো আপোনালোকক দেখাই আছোঁ মই। এইফালে দেখিছে ফ্ৰেণ্ডছ, খুব ধুনীয়া পাৰ্ক হয় ইয়াতে আছে। বাকী এইফালে এইটো গেট ৰংঘৰৰ ডিজাইনত আছে। এই গেটটো আপোনালোকে চাব পাৰে। ফ্ৰেণ্ডছ, চাব পাৰে আপোনালোকে চাইডে চাইডে এনেকুৱা প্ৰতিমূৰ্তি বনাই থৈ দিছে ইয়াতে। এইবিলাক আৰু আমাৰ এটা জীৱন্ত প্ৰতিমূৰ্তি আছে ইয়াতে, মই দেখাই আছোঁ আপোনালোকক। জীৱন্ত প্ৰতিমূৰ্তি এটা আছে। হৈ যা প্ৰতিমূৰ্তি, হৈ যা দে প্ৰতিমূৰ্তি, হৈ যা। এইটো চাব পাৰে, এইটো জীৱন্ত প্ৰতিমূৰ্তি। আপোনালোকে আহিলে দেখিব এইটো। তো আগৰ পিনে চাব পাৰে, ইয়াতে এইটো অডিটৰিয়াম হ'ল ন। তো এইটো হ'ল, এইটো আপোনালোকে চাব পাৰে, এইটো হ'ল চায়েন্স মিউজিয়াম আৰু এইটো হ'ল সাহিত্য এণ্ড সংগীত নাটক ভৱন। তো ফ্ৰেণ্ডছ, চাব পাৰে সাহিত্য আৰু সংগীত নাটক ভৱন এইটো। আৰু এইপিনে আগৰ পিনে মিউজিয়াম আছে, মিউজিয়ামটো আছে দেখিছে ফ্ৰেণ্ডছ। আপোনালোকক দেখাই আছোঁ, এইটোৱে হ'ল মিউজিয়াম, পূৰ্বজ্যোতি সংগ্ৰহালয়। এইটো দেখিছে ফ্ৰেণ্ডছ, মোৰ পিছফালে আছে। তো পাৰিলে ভিতৰলৈ গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, চাব পাৰে আপোনালোকে মোৰ পিছফালে যিটো আছে সেইটো হ'ল মিউজিয়াম। তো তাতে ফটো আৰু ভিডিঅ'গ্ৰাফী লোৱা মানে এলাও নাই। তো ভিতৰত মই চাই আহিলোঁ, আপোনালোকে ইয়াতে আহিলে চাব পাৰিব। বাকী বাহিৰৰ ফালে আপোনালোকক দেখাইছোঁ আৰু কি কি আছে।
এটা সব হৈছিলি সেই কৰে আৰু তো ফ্ৰেণ্ডছ আগৰ পিনে চাব পাৰে এইটো বনাই আছে মানে এতিয়া ইয়াত মানে প্ৰগ্ৰেম চগ্ৰেম হ'ব আৰু পিছত তো হ'লে মানে এইটো গেলেৰী বনাই আছে চাব পাৰে আপোনালোকে এইডাল গছৰ আকৃতিত পাকাৰে বনাইছে দেখিছে ফ্ৰেণ্ডছ খুব ধুনীয়াকৈ বনাইছে আগত কৃষ্ণচূড়া ফুল আছে এইবিলাক কৃষ্ণচূড়া গছ পিছফালে এইটো দেখিছে ফ্ৰেণ্ডছ খুব ধুনীয়া আগৰ পিনে দেখিছে দেখিছে আপোনালোকে পিছফালে এইটো এইটো মানে কৰোণা যেতিয়া আহিছিলে তো কৰোণাৰ পিছতে বনাইছে মানে এইটো কৰোণা ভাইৰাছৰ ডিজাইনত বনাইছে তো আপোনালোকে চাব পাৰে এইটো তো ফ্ৰেণ্ডছ আগৰ পিনে এখন ধুনীয়া পাৰ্ক আছে তো গৈ আছো পাৰ্কখনত তো দেখাই আছো এইবিলাক চাইডৰ পিনে এইবিলাক গছ আছে ধুনীয়া ধুনীয়া আৰু ফুল আছে এইবিলাক চাব পাৰে দেখিছে গধূলি সময় কিন্তু বেছি ভাল লাগে ন লাইট টাইট দিলে আৰু তো এইবিলাকত আগতে পানী আছিলে এতিয়া পানী নাই আপোনালোকে চাব পাৰে এইবিলাক চব মানে ৰিপেয়াৰিং কৰি হৈ আছে মানে এইবিলাক বস্তুবিলাক তো তাৰ ওপৰত যোৱাৰ কাৰণেও মানে এতিয়া এলাও কৰা নাই ভিতৰত কিবা বনাই আছে চাগে বাকী এইখনো ব্ৰিজ আৰু এইবিলাক ইয়াতে পাম্প লগোৱা আছে পানীৰ দেখিছে ফ্ৰেণ্ডছ কিমান পাম্প আছে ইয়াতে এইবিলাক তো এইবিলাক যেতিয়া পানী চানী ভৰাব ইয়াতে ভৰাৰ পিছত যেতিয়া এই পাম্পবিলাক চলাব খুব ধুনীয়া লাগিব নজৰাটো সেইফালে এখন চিলড্ৰেন পাৰ্ক আছে এইটো গেটৰ চাইডতে আছে এখন চিলড্ৰেন পাৰ্কখন বাকী আৰু এইফালে আপোনালোকক দেখালো সেইবিলাক তো তাকে এইখিনি চাব পাৰে এইবিলাক খুব ধুনীয়া ধুনীয়া মূৰ্তি বনোৱা আছে ইয়াতে এইটো চাব পাৰে দেখিছে ইয়াতে মানে কাম চলি আছে এতিয়া তো এইটো মানে এইবিলাক পানী চাব পাৰে লেতেৰা হৈছে সেইবিলাক তো এইবিলাক কাম চলি আছে চব ৰিপেয়াৰিঙৰ কামবিলাক চলি আছে এতিয়া তো সেইটো কাৰণে মানে চাব পাৰে এইবিলাক চব পানী আছিলে খুব ধুনীয়া চাফাকৈ ৰখা পানী আছিলে তো এইবিলাক তো এতিয়া কাম চলি আছে ইয়াতে এইবিলাক দেখিছে এইখন এখন চিলড্ৰেন পাৰ্ক আছে আগত মেইন গেটটোৰ চাইডতে আছে আপোনালোকে চাব পাৰে এইখন ৰং ধেমালি ক্ষেত্ৰ ইয়াতে বাচ্চাই খেলা বস্তুবিলাক পাব আপুনি ইয়াতে ইয়াতে আছে চাব পাৰে এইবিলাক বাচ্চা খেলি আছে
তো ফ্ৰেণ্ডছ আপোনালোকে দেখিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটোৱে হ'ল মেইন গেট। তো এতিয়া আমি ওলাম। বাকী ফ্ৰেণ্ডছ ইয়াতে মানে চব কামবিলাক চলি আছে এতিয়া ৰিপেয়াৰিঙৰ। তো বাকী এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন লগত লগ পাম, তেতিয়ালৈ বাই বাই, ধন্যবাদ।